নমস্কাৰ ৰাইজ পোনপ্ৰথমে মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু লগতে ভোগালী বিহুৰ ওলগ জনাইছোঁ। এয়া দেখুৱাই আছোঁ আপোনালোকক সোণাপুৰৰ বাৰুৱাৰীৰ মাঘৰ বিহু উপলক্ষে চলা কেনেকুৱা ধৰণৰ প্ৰস্তুতি এয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে মোৰ প্ৰথমটি বাৰুৱাৰীৰ পৰা ভোগালী বিহুৰ প্ৰথমটি ভিডিঅ', কাৰণ মই ইয়াত যিহেতু বিয়া হৈছোঁ গতিকে ইয়াৰ পৰা মোৰ এইটো প্ৰথম ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে সকলোৱে চাই ভাল পাব। এয়া এনেদৰে মেজি জ্বলাবৰ কাৰণে এনেধৰণে প্ৰস্তুতি চলোৱা হৈছে। এয়া আমাৰ ওচৰৰে খুৰা দেখুৱাই আছোঁ আপোনালোকক ভিডিঅ'টি একেবাৰে শেষলৈ চাই থাকিব। শুভেচ্ছা জনালোঁ। দেখিছে আমাৰ ৰাতিপুৱাৰ সোণাপুৰৰ পৰিৱেশ। এয়া এনেকৈ মেজি জ্বলাম, সকলো ৰাইজ আহিছে। সকলোবিলাক মেজি জ্বলাবৰ কাৰণে দেখিছে। কি কৈছে? হা? এই ভিডিঅ'টো পাব ৰ'ব, দিম বনাম মই। এয়া এয়া মেজি জ্বলাব গৈ আছে সকলোৱে এনেদৰে দেখিছে। আমাৰ অনু সকলো এনেকৈ ৰখি আছে। একেলগে ফটো উঠিছিলোঁ, উঠিলোঁ, ফটো উঠিছোঁ। বল হৰি বল, হৰি বল, হৰি বল, হৰি বল। হৰি বল, হৰি বল। চাউল চটি হৈছে, চাউল মাহ। আইতা আহক, আইতাক আহিব দিয়ক। আইতা আহক, হ'ব আহক, নালাগে নালাগে, আহক আইতা। আইতাটো লৈ আহক। এয়া আমাৰ খুৰা এনেদৰে সকলোৱে একগোট হৈ ভেলাপুজি পুৰি আগবঢ়োৱা মাহ প্ৰসাদসমূহ খাই সকলোৱে ঘৰা ঘৰি গুচি যাব। আপোনালোকে যদি মোৰ এই ভিডিঅ'সমূহ চাই ভাল পায় লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।